হৃদয়ৰে এটি প্ৰেমৰ কবিতা মায়াবিনী ৰাতিত লিখিছো সুহানা দিলদাৰে হৃদয়ৰে এটি প্ৰেমৰ কবিতা মায়াবিনী ৰাতিত লিখিছো সুহানা। গাইজ ৱেলকাম মাই নিউ ব্লগ। আজি মই হঠাতে ব্লগটো বনাব ল'লোঁ। আজি মানে মই আমাৰ পাপাই কি কৰে আপোনালোকক দেখাম। পাপাৰ এয়া নাৰ্চাৰীতে মই আছোঁ আৰু মাৰ লগত আহিছোঁ। আজি পাপাৰ এই নাৰ্চাৰী কামত অলপ সহায় কৰি দিবলৈ প্ৰায়ে আহোঁ। আজি ভাবিলোঁ আপোনালোকক দেখাওঁ। ঠিক আছে চাওক। আৰু যোনে যোনে মোৰ পেজটো মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আহক কেনেদৰে কাটিং গুজে মানে কেনেদৰে সৰুৰ পৰা কাটিং কাটে গুজে মই সকলো দেখাম। ঠিক আছে আহক। এয়া মই মাৰ লগত কাটিং গুজি আছোঁ। এইটো এনেকৈ ফাৰ্ষ্টে এইটো গুজি দিয়ে। মই বৰ এটা ভালকৈ নাজানো কোন নহয়, তথাপিও এই মায়ে গুজি আছে এইখিনি। এতিয়া মই মানে হেৰি মা আৰু পাপা লাগিলে কাটিং গুজাত মই এনেই অলপ কৰি চাইছোঁ। এয়া আমাৰ গাঁৱৰ এটা চুকত বুলি ক'লেও মানে ভুল নহয়। পাপাৰ এখন নাৰ্চাৰী আপোনালোকক গোটেইখন দেখাম। আপোনালোকক যদি চাহ পুলি দৰকাৰ হয় তেন্তে মোৰ পাপাৰ লগত যোগাযোগ কৰিব পাৰিব। আপোনালোকে মোৰ যিটো পেজ তাতে কমেণ্ট কৰিলে আপোনালোকে পাপাৰ লগত কণ্টেক্ট কৰিব পাৰিব। মই আপোনালোকৰ লগত তেতিয়া ৰিপ্লাই দিম আৰু পাপাৰ নাম্বাৰ আপোনালোকক দিম। ঠিক আছে। আপোনালোকে মই নাৰ্চাৰীত পুলি দেখাম। এইবোৰ গোটেই বন্ধ হৈ আছে এইফালে। বন ভালিব হৈ আছে আৰু মা কাম লাগি আছে। আপোনালোক দেখাম বাৰু। এটা সেউজীয়া পৰিৱেশত আমাৰ নাৰ্চাৰীখন থাকি খুবেই ভাল লাগে। এয়া কাৰ্টিং গুজি আছে মা আৰু পাপাই। এইবোৰ কাৰ্টিং ফাৰ্ষ্টে কাৰ্টিংবোৰ এনেকৈ সৰু মানে কাৰ্টিং বুলি কয়। তাৰপিছত পুলি মই দেখুৱাম আপোনালোকক। এইফালে এইবোৰ কাৰ্টিং থৈ দিছে। সেই কাৰ্টিঙৰ পিছতে কাৰ্টিংবোৰৰ পৰাই ইয়াত কাৰ্টিং হিচাপে এইটো আছে। এইটো কাৰ্টিংটোৰ পৰাই হৈছে। এইবোৰ পুলি ডাঙৰ হৈছে। যদি মানে আকৌ পুলি বিচাৰ কাৰণে এইবোৰ খালী হৈ আছে। এইবোৰ আকৌ নতুনকৈ গুজিবৰ কাৰণে ঠিক কৰি থৈছে। এইবোৰ পুলি ওলাইছে। এইবোৰ নতুনকৈ এইবোৰ গুজা। মই আমাৰ ঘৰত কাটিং কেনেকৈ কাটে সকলোকে দেখুৱাম। তাৰপাছত মানে মই আগৰ পৰাই প্লেন কৰা নাই এনেকৈ ব্লগ বনাম বুলি। হঠাতে বনাবলৈ মন গ'ল। পাপাৰ নাৰ্চাৰীখন দেখাবলৈ মন গ'ল বাবে বনালোঁ। আজি ৰাতিকৈ মই কাটিং কটাৰো কিছু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ঠিক আছে। ব্লগটো চাই থাকক আৰু বেছি নকৰোঁ আৰু অকণমান কৰি পানি মই যামেই মানে এতিয়া। ঠিক আছে। ইয়াত থাকিলে AC প্ৰয়োজন নাই। কি ধুনীয়া বতাহ চেঁচা আৰু গৰমৰ দিনত ইয়াত থাকিবলৈ বহুত বেছি ভাল হ'ব। ইয়াত থাকি বহুত ভাল লাগিছে। একদম গোটেই বতাহ মাৰি আছে।
পাপায়ে ঘৰত ৰাতি কাৰ্টিং কাটিছে এনেকৈ কাৰ্টিং কটা হয় এইদৰে কাৰ্টিং কাটি ইয়াৰ পৰাই পিছত পুলি হৈ চাহ গছ হৈ গৈ কাৰ্টিং কাটি চালোঁ মানে বৰ এটা ভালকৈ নাজানো বহুত জোৰ লাগে কাটিবলৈ সেইকাৰণে বৰ এটা ভাল নহ'ল কাৰ্টিংবোৰ চুটি চুটি হ'ল তথাপিও আৰু কাটিবলৈ মানে অলপ শিকিলোঁ আৰু ৰাতি শুবৰ সময়তহে কাৰ্টিংখিনি কটা হৈ গৈছে সেইকাৰণে মোৰ একদম পূৰা অৱস্থা একদম কাৰ্টিং টোপনি তথাপিও আৰু কৰি চালোঁ থেংক ইউ ছ' মাছ মোৰ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাভ ইউ অল থেংক ইউ ছ' মাছ